প্ৰথমতে মানে মোৰ প্ৰফাইল ফটো আৰু মোৰ নিচিনা অলপ দেখুৱা ফটোখন আগত দি লয়, তাৰ পাছত ভিডিঅ'টো দিয়ে আৰু সেই ভিডিঅ'টো মানে একেবাৰে মিলি থকা মানে আমাৰ তিনচুকীয়াৰ মিকিদা বুলি ভাবিছে মানুহবিলাক। নমস্কাৰ বন্ধুসকল, আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো ব্লগিং ভিডিঅ' নহয়, আজিৰ ভিডিঅ'টো মানে আমাৰ মৰমৰ ইউটিউবাৰ আমাৰ মানৱী বা এনে আৰু ফটো মানে ইয়াৰ নহয় বেলেগৰ হয়, অলৰেডি ইয়াৰ লগাইছে, তাৰপৰা তামিলো লগাই দিছে, তাৰপৰা চব গম পাই চাগে বাৰ। আৰু আপোনালোকে নিজৰ ইয়াৰ মানৱী বাৰ মুখৰ পৰা শুনি চাওকচোন কি বুলি কৈছে মানৱী বাই। ভিডিঅ' চালানে প্ৰত্যেককে সুধিছে, মানে সেই ফটোখন প্ৰত্যেকৰে হোৱাটছআপত দিছে আৰু ভিডিঅ' তেনেকুৱাকৈ কাৰ নাজানো ওলাইছে মোক মানে বদনাম কৰিবৰ কাৰণে। সেই ভিডিঅ'টোতো মই নহয়, এজনী ছোৱালী, আৰু মোৰ ফটোখনো নহয়, মোৰ প্ৰফাইল ফটোখন তাত লগাই দি মোৰ ভিডিঅ' চালানে বুলি কৈছে। আজি মই এনেকুৱা অৱস্থাত পাইছোঁ, প্ৰত্যেকজন মানুহে মোক ফোন কৰি কৈছে মানৱী তোমাৰ এনেকুৱা ভিডিঅ' ওলাইছে। মই প্ৰথম শুনোতে মই নিজে আচৰিত হৈ গৈছিলোঁ, এই কি হয় এখন বুলি। তাৰ পাছত মই যেতিয়া চালোঁ, মই চাই পেলাই গম পালোঁ মইতো নহয়, মোৰ ফ্ৰেণ্ড যিমানখিনি আছে, মোৰ আনকি মই মোৰ মা দেউতাকো দেখাইছোঁ, মই প্ৰত্যেককে দেখাইছোঁ, যিমানখিনিয়ে মোৰ ঘৰৰ মোৰ ফ্ৰেণ্ডে চবেই জানে মই নহয় বুলি। কিন্তু বেলেগ মানুহে মানে ভাবিছে কি মই হয়, কাৰণ ভিডিঅ'টোত প্ৰথম থাম্বনেইলখনে মানে মোৰ লগাই দিছে মানে। সেইকাৰণে মানে মই বহুত মানে টেনশ্যনত পৰি গৈছোঁ, মানে পুলিচ প্ৰশাসনৰ ওচৰলৈ যাবলগীয়া হৈ গৈছে মোৰ। এনেকুৱাকৈ কোনোবাই বদনাম কৰে নেকি কাৰোবাক। মই মানে কি আপোনালোকক ক'ম, মই নিজকে নাজানিছোঁ বুজাবলৈ। মই যেতিয়া দেখিলোঁ মই নিজে আচৰিত হৈ গৈছোঁ, কাৰণ প্ৰথম ফটোখন মোৰ দিছে, পাছত ভিডিঅ'টো দিছে, আৰু মই যিটো মই টোটেলি নহয় আৰু মই তেনেকুৱা কাম নকৰোঁ আৰু ভৱিষ্যতে কৰাও নাই, আগলৈও নকৰোঁ। তো সেইটো কাৰণে মই যিজন মানুহে উলিয়াইছে ভিডিঅ'টো বা ফটোখন, তেখেতক যদি মই গম পাওঁ পুলিচ প্ৰশাসনৰ ওচৰলৈ মই গ'লোৱে অলৰেডি, আৰু যদি মই কিবা এটা বহুত ডাঙৰ একশ্যন ল'ম, মই আপোনাক আগতে কৈ দিছোঁ এনেকুৱাও হিংসা নকৰিব। মই এজনী ছোৱালীয়ে হয়, তেনেকুৱাকৈ মই ভিডিঅ' কিয় বনাম। সেইবাবে এই ভিডিঅ'টো যাতে কোনোৱে আৰু শ্বেয়াৰ নকৰে, ফটোখনো নকৰে, মোৰ ফালৰ পৰা আপোনালোকক অনুগ্ৰহ কৰিছোঁ। সেইজনী ছোৱালী মই কেতিয়াও নহয়, হ'বও নোৱাৰোঁ কেতিয়াও। মানুহে এজন ছোৱালীক যদি এনেকুৱা যদি মিছা বদনাম দি দিয়ে, তেতিয়া আৰু ছোৱালীনো কি কৰিব। সাধাৰণ ল'ৰাক দিলে ল'ৰাই কিমান এক্সাৰচাইজ কৰি পিনি কোনোবা মৰি যায়, আৰু এইটো কৈছোঁ। আৰু ইমানটো ভিডিঅ'টো মানে ভাইৰেল কৰিব নালাগে, এনেই মিছা মিছিকৈ বদনাম কৰিব নালাগে। তাৰপৰা ভিডিঅ'টো শ্বেয়াৰ কৰাটো শ্বেয়াৰ কৰিব নালাগে, আৰু চবেই গম পায়ে, আৰু শ্বেয়াৰ কৰিব নালাগে এইবোৰ ভিডিঅ'। আৰু যদি আজি দেখে তেতিয়াহ'লেচোন মাক বাপেক চবকে লগত দেখিব। মই মানে অনুগ্ৰহ কৰি আপোনালোকক কৈছোঁ, সেইজন মিকিদাও নহয়, যিহেতু ভিডিঅ'টো চাইছে, মইতো নহয়ে। তো আপোনালোকে যিমানৰ ওচৰত ভিডিঅ'টো শ্বেয়াৰ কৰিছে, অনুগ্ৰহ কৰি তো মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক ভিডিঅ'টো যাতে আৰু আপোনালোকে শ্বেয়াৰ নকৰে, কাৰণ সেইজনী মই নহয়। যেতিয়া মই গম পাম কোনজন মানুহে প্ৰথম ভিডিঅ'ত এইটো হোৱাটছএপত শ্বেয়াৰ কৰিছিলে, মই তেখেতক মানে শুধাই নেৰিম। মই একদম আজি খং উঠি গৈছে, মোৰ বেয়াও লাগিছে, মোৰ খঙৰ আৰু মোৰ একদম মোৰ ক'ব পৰা নাই। তো আপোনালোকে প্লিজ মোৰ এইটো ভিডিঅ' যাতে আৰু শ্বেয়াৰ নকৰে। আৰু এতিয়া মানুহবিলাকে মানে মই যদি ৰাস্তালৈ যাওঁ তেতিয়া কয় তোমাৰ ভিডিঅ'টো চালোঁ দেই, ভাল লাগিলে। মই নিজে অবাক খাই যাওঁ, আৰে মোক কি ভিডিঅ' চালে। আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে, যদি ছাবস্ক্ৰাইব কৰি দিবি, শ্বেয়াৰ কৰি দিবি, জলদি 1K কৰি দিয়ক আপোনালোকৰ আশীৰ্বাদত, তেতিয়া মোৰ 1K আৰু ফেমিলি হৈ যাব।